নমস্কাৰ বন্ধুসকল, আন এটা নতুন ভিডিঅ'ৰ সৈতে চেনেল ৰং বিৰং অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ যাম মাজুলীৰ আন এখন সত্ৰ শ্ৰী শ্ৰী ভোগপুৰ সত্ৰলৈ। গতিকে আহক কলম নিৰ্ভৰ কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে আমাৰ এই ৰং বিৰং চেনেলটোলৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে আমাৰ নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন প্ৰথমে পায়। গতিকে বলক আৰম্ভ কৰোঁ। শ্ৰী শ্ৰী ভোগপুৰ সত্ৰ মাজুলী সত্ৰসমূহৰ অন্যতম গুৰুত্বপূৰ্ণ সত্ৰ। মহাপুৰুষ শংকৰদেৱে 1850 শকত অৰ্থাৎ ইংৰাজী 1528 চনত ঐতিহ্যমণ্ডিত এই ভোগপুৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিল। ঐতিহাসিক কম বিচাৰিল এই সত্ৰৰ পুৰণি নাম আছিল দীনাপুৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিশিষ্ট গংগাইদি বৰ্তমান তুনি নদীত সোমাই আহি দীনাপুৰত জিৰণি লওঁতে দীননাথ প্ৰমুখ্যে ভক্তসকলে শুশ্ৰূষাৰ বাবে প্ৰদান কৰা ভোগ গুৰুজনাই ভগৱন্তৰ নামত এগছি বন্তি প্ৰজ্বলন কৰি অৰ্পণ কৰিছিল আৰু দীনাপুৰ নামে পৰিৱৰ্তন সেই ঠাইখিনিত ভোগপুৰ নামেৰে ঘোষণা কৰিছিল। তদুপৰি তেৰাই স্থাপন কৰা ভোগ বন্তিৰ দায়িত্বত যথাসময়ত এজন বৈষ্ণৱ বিপ্ৰ ভক্তই আহি ল'বহি বুলি জনালে। সেয়েহে পৰৱৰ্তী সময়ত স্বৰ্গদেউ চুকাফাৰ দিনত কৌপুটীয়া ভৰালী বৰুৱাৰ বুঢ়া দামোদৰ আটাক ভোগ বন্তিৰ দায়িত্ব দি সত্ৰাধিকাৰ পাতিলে। তেতিয়াৰ পৰাই বৰ্তমানলৈ 13জন ধৰ্মাচাৰ্যই সত্ৰাধিকাৰ হৈ আহিছে। বৰ্তমান চতুৰ্থ সত্ৰাধিকাৰ শ্ৰী শ্ৰী দত্তদেৱ দেৱগোস্বামী। এই সত্ৰখন উদাসীন সত্ৰ। সত্ৰখনত মুঠ 600 বিঘা মাটি আছে। উৎসৱ পাৰ্বণৰ ভিতৰত শংকৰদেৱৰ জন্মোৎসৱ, ফাকুৱা, ৰাস, শংকৰদেৱৰ মাধৱদেৱৰ তিৰুভাগ তিথি, বুঢ়া দামোদৰদেৱৰ তিৰুভাগ তিথি, সত্ৰাধিকাৰসকলৰ তিৰুভাগ তিথি পালন কৰা হয়। এই সত্ৰত মুখ্য নাচ নৃত্যৰ ভিতৰত চালি নৃত্য, ঝুমুৰা নৃত্য, ওজাপালি ইত্যাদি। ইয়াৰ ভিতৰত সত্ৰাধিকাৰ দত্তদেৱ দেৱগোস্বামীয়ে এই উদাসনৰ গ্ৰন্থৰাজি প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত আধ্যাত্মিক তত্ত্ব দৰ্শন, গুপ্তমোহিনী বিদ্যা, শ্ৰীমদ ভাগৱত গীতা, নামঘোষাৰ আধ্যাত্মিক তত্ত্ব, দুগ্ধশৈলা ইত্যাদি। এই সত্ৰত বহু সম্পদৰাজি আজিও সংৰক্ষিত হৈ আছে। ইয়াৰ ভিতৰত বিষ্ণুমূৰ্তি, বেৰা কাঁহী, ভোগজৰা, কাঁহৰ বৰটেমা, কাঁহৰ বানবাতি, হেংদাং, তামৰ বৰথাল ইত্যাদি। আহকচোন আজি আমি সেই সত্ৰৰে এজন বৈষ্ণৱৰ মুখেৰে সত্ৰখনৰ বিষয়ে কিছু জানো। এই সত্ৰখন 1450 চনত আৰু 1528 চনত এই সত্ৰখন প্ৰতিষ্ঠা হৈছিল। যেতিয়া গড়গাঁৱৰ ৰাজধানী আছিল আৰু এই আপোনাৰ দয়াহাট বেলাগুৰিত শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ মণিকাঞ্চন যেতিয়া স্থানত আছিল, তেতিয়া তেওঁলোক হাতীধৰা জগত পৰিছিল। সেই হাতীধৰা জগৰ কাৰণে ৰজাই তেওঁলোকক নিমন্ত্ৰণ জনাইছিল গড়গাঁৱলৈ, আৰু তেওঁলোক ব্ৰহ্মপুত্ৰ দি নগৈ নৌকাৰে আমাৰ তুনিয়েদি উজাই গৈছিল। এইখিনিতে আমাৰ দীননাথ ভৰালী বৰুৱা এজন ৰজাৰ কৰ্মচাৰী আছিল। তেওঁ এই কথাটো গম পায়। আমাৰ ইয়াতে বহুত ৰাইজক গোটাই পিটাই আমাৰ এই তুনি নদী উজাই অহা দেখি তাতে তেওঁ নৈতে তেওঁলোকক আদৰ অভ্যৰ্থনা কৰি ইয়ালৈ লৈ আহিছিল। আৰু আহিলত তেওঁ সেই ৰাতি ইয়াতে থাকি ভোগ ভোজন কৰাৰ কাৰণে তেতিয়া এই জেগাখনৰ নাম আছিলে হ'ল দীনাপুৰ। যেতিয়া গুৰুজনে এই ভালদৰে ভোজন কৰিবলৈ পায়, অসময়তে যেতিয়া ভোগ ভোজন কৰিলে অন্যান্য বস্তুৱে সম্ভাৰে যেতিয়া উপচি পৰিল, তেতিয়া তেওঁ গুৰুজনে ভাবিলে যে এইখন দীনাপুৰ নাম ঠাইত মই ভৰপূৰ হোৱাৰ কাৰণে ভোগপুৰ নামে নামাকৰণ কৰি থৈ যাওঁ। তেতিয়া তেওঁ ভোগপুৰ নামে নামাকৰণ কৰিলে আৰু তেখেতে এগছি বন্তি জ্বলাই দীননাথ ভৰালী বৰুৱাৰ ওপৰতে দায়িত্ব দিলে। আৰু দীননাথ ভৰালী বৰুৱাই তেতিয়াৰ পৰাই বন্তি গঠি কিছুদিন চলোৱাৰ পাছত ইয়ালৈ যথেষ্ট হাবিৰ মাজত আহিবলগীয়া হোৱাৰ কাৰণে গুৰুজনক পাছলৈ গৈ এজন উপযুক্ত ভকত আনি ইয়াতে এই প্ৰথম বন্তি সত্ৰাধিকাৰ হিচাপে প্ৰতিষ্ঠা কৰি এই বন্তিগছ তেতিয়াৰ পৰা চলি আছিলে। প্ৰথম সত্ৰাধিকাৰজনৰ নাম আছিল বুঢ়া দামোদৰ দেৱ আৰু বৰ্তমান সত্ৰাধিকাৰৰ নাম হ'ল দত্তদেৱ গোস্বামী। এনে আপোনাৰ মুঠ সত্ৰাধিকাৰ আছে? এতিয়ালৈকে আমাৰ 13জন সত্ৰাধিকাৰ হৈছে। 13জন সত্ৰাধিকাৰে প্ৰথমজন আছিলে বুঢ়া দামোদৰ দেৱ আৰু এতিয়া বৰ্তমান হৈ থকাজনৰ নাম দত্তদেৱ গোস্বামী।